বহুত দিনৰ মূৰত পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি নতুন ওপৰত দেখিছে হয়তো মূৰত সেন্দুৰ ফুট। তো এতিয়া মানে কি হয় আচলতে মই এমাহৰ আগৰ পৰাই কিছুমান সৰু সৰু ধৰক স্নেপ যিবোৰ নেকি মই মোৰ বিয়াৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ বা বিয়াৰ কাৰণে যিবোৰ বস্তু লৈছিলোঁ আগতীয়াকৈ সেইবোৰ লৈয়ে আচলতে এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকৰ কেনেকুৱা লাগে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু আপোনালোকৰ অভিজ্ঞতাসমূহ মোৰ দৰে নিশ্চয় কমেণ্ট বক্সত জনাব। তো টুডে ইটছ 4th September 2021 আৰু এতিয়া কথাটো হৈ গ'ল আজি মই ডিউটি নহয়, আৰ্লি মৰ্ণিং এৰাউণ্ড কেইটা বাজিছে আজি এতিয়া 6:15 হৈছে আৰু এতিয়া মানে কি হয় আমি ঘৰলৈ গৈ আছোঁ। আমাৰ কিছুমান বিয়াৰ যিবোৰ ধৰক যেনেকৈ দৰা এজনী তো দৰা সাজৰ যিখিনি কাপোৰ হওক বা যিবোৰ সৰু সুৰা নিয়মৰ বস্তু হওক সেইবোৰৰ বজাৰ কৰা ইত্যাদি সেইবোৰ সকলোবোৰ ইয়াৰ আজি এই 3 দিনৰ ভিতৰতে 4, 5, 6 এইকেইদিন আমি কমপ্লিট কৰিম। দেন বেক টু আৱাৰ ৱৰ্ক। তো চাই থাকক এনেকুৱাকৈ আৰু আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে কি কৰিবতো জানেই। এতিয়া দুপৰীয়া 12টা বাজিছে, মই ঘৰ আহি পালোহি আৰু মোৰ এতিয়া গাড়ীখনো চেঞ্জ হ'ল আৰু এয়া মোৰ ভাইটি হয়। তো এতিয়া মানে কি হয় মই বজাৰ কৰিবলৈ যাম আৰু বজাৰ মানে কি হয় আচলতে কিছুমান বস্তু ল'ম আৰু মই ভাইটিৰ কাৰণে ল'ম, তাৰপিছত আমাৰ দৰাটোৰ কাৰণেও ল'ম। তেনেকৈ মানে আজি মতা মানুহৰ মেইনলি বজাৰ হ'ব। মই যদি পাৰোঁ তেতিয়াহ'লে আপোনালোকক অলপ দেখুৱাম ভিজুৱেলছবোৰ, আপোনালোকে লগত থাকিব আৰু কোনযোৰ কেনেকুৱা ভাল লাগিছে আৰু আপোনালোকেও আনকি আপোনালোকৰ নিজৰ বিয়াত বা আপোনালোকৰ সম্বন্ধীয় কাৰোবাৰ বিয়াত কেনেকুৱা ধৰণৰ মানে বস্তু ক্ৰমান্বয়ে দেখিছে, কেনেকুৱা মানে পৃথক হৈছে মোক নিশ্চয় কমেণ্ট বক্সত জনাব। বহুত গৰম হয় আজি, কৈছে একদম গোটেই মানে ৰ'দ আৰু আজি। তো আইচক্ৰীমছ, ঠাণ্ডা পানী বটল, and we started our journey from Dimo to Sibsagar. Almost সব লকডাউন খুলিলে আৰু ডিউটিৰ মাজতো আচলতে মই কেনেকৈ মানে কভাৰ আপ কৰিলোঁ আৰু বজাৰসমূহ। কিন্তু কি হয় তথাপিও মানে বিয়াৰ বজাৰ বুলি ক'লে বিয়াৰ দিনালৈকে সঁচাকৈ মানে কেতিয়াও শেষেই নহয়। তো সেইটো কাৰণে কি হয় কিছুমান বস্তু ছুটিৰ মাজতে ধৰক কাপোৰ কানি হওক বা ফাৰ্নিচাৰবোৰে হওক তেনেকুৱাবোৰ মানে কিছুমান বস্তু যিবোৰ এচেঞ্চিয়েলছ হয় আৰু তো সেইখিনি বজাৰ কেনেকৈ কৰিলোঁ আহকচোন চাওঁ। সাজবোৰ আমি সেই দোকানতে ফিক্স কৰি চিলাই মেলি দি মানে ৰিচিট এতিয়া আচলতে গুচি গ'লগৈ, মানে ঘৰলৈ যোৰহাটলৈ গুচি গ'ল আৰু মই মোৰ নিজৰ ঘৰলৈ আকৌ ডিমৌলৈ গুচি আহিলোঁ। তো এতিয়া বজাৰ কৰি শেষ হৈছে, তথাপিও মানে আৰু আধা আধি থাকিলেই
ইয়াৰ বস্তু থাকিলে মাৰো কিছুমান সৰু সুৰা বস্তু থাকিলে মানে অলপ অলপ হ'ল আৰু এদিনতে ইমান কভাৰ কৰিব নোৱাৰো বহুত ভাগৰ লাগিছে এয়া মাৰো অৱস্থা চক ৰ'দত ভাগৰ মানে কি ক'ম আৰু বহুত ভাগৰ লাগিছিলে সেইদিনা তাৰপাছত আমি আচলতে নেক্সট দিনাখন যোৰহাটলৈ পুনৰ ফাৰ্নিচাৰ যিবোৰ বজাৰ আছিলে সেইটো কাৰণে আমি নৌভালৈ যাবলগীয়া হ'ল কিন্তু ছানডে হোৱাৰ কাৰণে আচলতে চব বন্ধ পালোঁ যাৰ কাৰণে আকৌ আমি সোমবাৰৰ দিনাখন যাবলগীয়া হৈছিল কি কৰোঁ কি কিনে অকণমান মই আৰু দেখুৱাবলৈ চাম তো আগবাঢ়ি যাওঁ মা আমি ক'লৈ গৈ আছোঁ কৈ দিয়া আকৌ আমি ক'লৈ গৈ আছোঁ যোৰহাট যোৰহাট তুমি ইমান ধুনীয়াকৈ স্পেচিয়েলকৈ আহিছা ক'ত গৈছা আকৌ ইমান ধুনীয়া লাগিছে যোৰহাটলৈ আহিছা ন আমাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ যে দোকান ধুনীয়াকৈ আহিব লাগে নেকি বদলি হৈছে সেইকাৰণে অকণমান আচ্ছা ডিষ্ট্ৰিক্ট বদলি হৈছে সমানে সেইটো কাৰণে মানে মা ধুনীয়া হৈ আহিছে তাৰপিছতে আজি আকৌ ফাৰ্নিচাৰ বস্তু চাবলৈ আহিছোঁ তাতে কাৰণে অকণমান ওলাই আহিছোঁ বহুত দিনৰ মূৰত লকডাউনৰ কাৰণে ওলাই আহিব পৰা নাই আজি ওলাই আহিছোঁ অকণমান ফ্ৰেছ হ'ম বুলি আহিলোঁ আৰু ওলাই দেখিছে নহয় আমি মানে এতিয়া মানে ফ্ৰেছ হ'বলৈ ওলাই আহিছোঁ কাম কি মায়ে ক'লে তো চাই থাকিব বজাৰ ক'ত আৰু শেষ হ'ব কেৱল শিৱসাগৰতে তো সেইটো কাৰণে কি হয় ডিউটিৰ পাছতো আচলতে অনলাইন যিখিনি আছিলে সেইখিনি মোৰ ডিউটি জেগালৈ আহি যায় তো সেইবোৰে কিছুমান মই আপোনালোকক দেখুৱাইছোঁ চাওকচোন দেখুৱাম লাহে লাহে বজাৰবোৰ কিন্তু শেষ হ'লগৈ তো এতিয়া কি হয় যে যিখিনি ধৰক আপোনাৰ মান ধৰাৰ যিবোৰ কাপোৰ হয় সেইবোৰ আচলতে পেকিঙৰ কাৰণে আমাৰ ডিমন এখন বহুত ভাল দোকান আছে যিটো নেকি বহুতে হয়তো জানে ডিমৰ যিখিনিয়ে মোৰ এই ভিডিঅ'টো চাইছে পুতুলদাৰ দোকানখন স্পেচিয়েলি সেইখনত কি হয় পেকেজিং বহুত ধুনীয়াকৈ কৰে তো তেওঁৰ ওচৰলৈ গ'লোঁ পেকিং চেকিং কৰালোঁ তাৰপাছত কেনেকুৱা লাগে গিফ্টবোৰ চাওকচোন ভিডিঅ'টো আপোনালোকৰ কিন্তু কমেণ্টবোৰ মই পোৱা নাই বহুত দিন ধৰি নিশ্চয় জনাবচোন কেনেকুৱা লাগিলে ভিডিঅ'টো তো
আজিলৈ ইমানে আছিলে আজি কোনো ধৰণৰ হেল্থ টিপছ মই নিদিলোঁ কিন্তু মোৰ নিজৰ এটা পাৰ্চনেল ব্লগ মই আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ তো আজিলৈ বাই বাই